Hi guys, I am Dodis Panjang Juju. Welcome to my channel. আজি আপোনালোকক দেখাবলৈ গৈ আছো পাহাৰ। এই পাহাৰৰ মাজত এটা পুখুৰী। ইডা লৈ লৈছো। ভাগ বালু এটেক কৰিব পাৰে ঠিকনা নাই। নিজে ৰেডি হৈ যোৱাটো ভাল। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো পাহাৰৰ ওপৰত থকা এটা পুখুৰী। কি আছে নহয় জানো? পাহাৰৰ ওপৰত যে এটা পুখুৰী আছে। একদম বাৰে উচ্চতাত মানে পালে ঠিকনিটো। এইফালে এটা পাহাৰীয়া মহ, বনৰীয়া মহ, মিথুন। অৰুণাচলী মানুহবিলাকে এই মিথুন পোহে। সিহঁতৰ প্ৰায় প্ৰত্যেকটো ঘৰতে 30-40 মান থাকে আৰু মিথুনৰ দাম প্ৰায় 90,000, 80,000, 1 লাখ পৰ্যন্ত হয়। তো বহুত দাম আছে, সিহঁতৰ বহুত ডিমাণ্ড আছে মিথুনৰ। নাই চাওঁচোন এই বেটা ভাগ কুন্দিয়া দিব পাৰে ঠিকনা নাই। এয়া চাওক কচুকেটি। পাহাৰৰ ওপৰত যে ধুনীয়াকৈ কচুকেটি লগাই থৈছে। এইটো হৈছে এটা সৰু ঘৰ, এটা পজা টকপাতে সজোৱা। তাত সিহঁতে থাকি লৈ কচুকেটি কৰে। একদম তামাম কচুকেটি লগাই থৈছে। আপোনালোকক জুম কৰি দেখুৱাইছোঁ। এয়া ধুনীয়া ধুনীয়া কচু। চাওক এইটো আদি মানুহৰ জেউৰা কেনেকৈ গোটা গোটাকৈ বাঁহ বান্ধি বনাই থৈছে। এইটো হৈছে জকলা, মানে বাৰী অহা যোৱা কৰিবলৈ, এইফালে ভিতৰলৈ সোমাই যাবলৈ। ৱাও, বগা বগা পানী। কি আচৰিত, আজিয়ে দেখিছোঁ বগা বগা পানী। আমি আগলৈ আগবাঢ়ি গৈ থাকোঁ আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্যাংক দেখুৱাবলৈ। তিনি বছৰত বনোৱা পাহাৰ আজি ফাৰ্ষ্ট টাইম আহিছোঁ। 3 বছৰ মূৰত মজা, একদম মানে মছলা পাই গৈছোঁ। কেনে লাগিছে পাহাৰত? গৰম লাগিছে। মজা পাইছনে? গৰম মছলা, মিট মছলা চব পাইছ? যদি মন আছে জিৰোৱাটো কম কৰিব লাগিব, তেতিয়াহে আমি সোনকালে পাম। বা কলৰ বাগান লগাই থৈ দিছে। কোনে লগাইছে জানো? কলৰ বাগান। পাহাৰ ৰাস্তা এনেকুৱা মানে আপ ডাউন কেতিয়াবা আপ যাব লাগে, কেতিয়াবা ডাউন যাব লাগে। চলো পুৰা অনিটমেটিকে যাব মন গৈছে। বম ডাঙৰ গছ এটা পাইছো, যেনে তেনে হাবতিছো। মানে আজিকালি ডাঙৰ গছ পাবলৈ টানটো, যেনেকৈ অনিষ্ট কৰি লৈ গৈ আছে মানুহখিনি। দিনক দিনে গছ গছনি কাটিছে, দিনক দিনে কমি গৈছে। মানে প্ৰকৃতিক ধ্বংস কৰি গৈছে ন মানুহকেইটা। এতিয়ালৈকে বম ডাঙৰ গছটো দেখা পাইছোঁ। এইটোৱে আৰু চবতছে হাইষ্ট ডাঙৰ। আজিকালি পাহাৰতো গছ গছনি কমিছেগৈ আৰু বহুত। এইফালে ডাঙৰ গছ দেখাই পোৱা নাই, চব কাটি কুটি মানে মানুহবিলাকে ধ্বংস কৰি পেলালে আৰু। এফালে থাকিলে আসাম আৰু আমি অৰুণাচলৰ পাহাৰেদি গৈ আছোঁ। এইফালে আৰু গৈ থাকিলে আমি পুখুৰী পামগৈ
আৰু মোৰ কেমেৰাত দেখাম ইমানকৈ দেখি নাপাব পাৰে তথাপিতো জুম কৰি দেখুৱাম পুখুৰী পাম আৰু পাই গ'লো এইফালে পুখুৰী পাই গ'লো আমি এটা পাহাৰৰ মাজত পুখুৰীটোলৈ গৈ পালোঁ আৰু আমি কমচে কম 25-26 কিলোমিটাৰ আমি অতিক্ৰম কৰিলোঁ ঘৰৰ পৰা আমি 8টা বজাত ওলাই এতিয়া 12টা বজাত পাইছোঁহি ইয়াত মানে একো মানুহ জুনো ইয়াত একো দেখা নাপাওঁ আমি যিকেইটা আহিছোঁ এইকেইজনে আৰু ইয়াৰ পৰা মানে ঘৰ চৰ ঘাঁহ মানুহ একোৱে ইয়াৰ পৰা একোৱে দেখি নাই কালি মাত্ৰ ডাৱৰ মানে বগা ডাৱৰ মজা হৈ আছে চাই নাই পাই গ'লো পুখুৰী Wow, itu mana paharia naw mana itu jahaz. Itu pubai mana ঘুৰিবৰ কাৰণে বাবা মজা এয়া পাহাৰৰ ওপৰ পুখুৰীটো এয়া অৰুণাচল আসামৰ সীমান্তত মানে এয়া ধেমাজি ডিষ্ট্ৰিক্টৰ অৰুণাচল আৰু আসামৰ সীমান্তৱৰ্তীত নলবাৰী পঞ্চায়তত অন্তৰ্গত তৰাজানৰ পাহাৰত অৱস্থিত এইখন বৃহত্তম পুখুৰী ইয়াত ডাঙৰ ডাঙৰ থাইলেণ্ড মাগুৰ আৰু বহুত ডাঙৰ ডাঙৰ বৰালি মাছ পায় ডাঙৰ মাছ এটা মজাকে ভাত খাব লাগিব এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব